মানুহবিলাক ঠিক কিন্তু কাম কৰে অশিক্ষিতৰ গতে। মই যোৰহাট টাউন আহি আছিলোঁ, কিন্তু আহি থাকোঁতে ৰাস্তাতে দেখা পালোঁ মানে এনেকুৱা কিছুমান বস্তু মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ ৰ'ব। বিশেষকৈ বেয়া নাপাব, মই ঘৰৰ পৰা যোৰহাট টাউনলৈ আহি আছিলোঁ। মানে আহি থাকোঁতে মই ৰাস্তাত এনেকুৱা কিছুমান বস্তু দেখিছোঁ, মই তাকে দেখুৱাব বিচাৰিছোঁ। হয়তো দেখুৱাৰ কাৰণে হয়তো ৰাইজে বেয়াও পাব পাৰে, বুলিব এইটো আল্টু ফাল্টু কিছুমান কাম কৰি ফুৰে, কিন্তু সেইটো নহয়। বিশেষকৈ মই ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এনেকুৱা কাম নকৰিব, কাৰণ এনেকুৱা কাম কৰিলে অকল আমাৰ ঠাইটুকুৰাই নহয়, আমাৰ জেগাটুকুৰাই নহয়, আমাৰ পৰিৱেশটোও তাৰ লগতে নষ্ট হয় বা অপকাৰ হয়, মানে পৰিৱেশটো অপকাৰ কৰে। ত' মই যিখিনি দেখুৱাব বিচাৰিছোঁ হয়তো আপোনালোকে বুজিব এইবিলাক দেখি কিনে, এয়া কি কাম কৰিছে আপোনালোকে, হয় এয়া কি কাম কৰি আছে ৰাইজে। মই বৰ্তমান ITI পোৱাগৈ নাই, ITI নোপোৱা সন্মুখতে মই দেখিলোঁ ভাৰত হাউচৰ ফ্ৰণ্টত, আৰু এইটো হয়তো মৰ্টনৰ কিবা কিবি হয় নেকি ফেক্টৰী। আৰু ইয়াতে মন কৰক, এনেকুৱা কিছুমান বস্তু, এইবিলাক চব মন কৰক কি অৱস্থা কৰি ৰাখিছে গোটেই। মানে টাউনৰ পৰা যদি আমি তিতাবৰ ৰোডত আহোঁ, প্ৰায় 1 কিলোমিটাৰ হৈছোঁ মই, 1 কিলোমিটাৰ টাউন এৰিয়া বুলি ক'ব লাগিব। এইটো কি অৱস্থা হৈ আছে চক, এই লেপ কম্বল বা পলিথিনৰ টোপোলি মানে অসংখ্য বস্তু, মানে এয়া চক, মানে ইয়াত গোন্ধত থাকিব পৰা নাই, ইমানেই লেতেৰা গোন্ধাইছে এই ঠাইডোখৰ। ইমানেই লেতেৰা গৈছে। আৰু ফ্ৰণ্টত আছে ভাৰত হাউচৰ ফ্ৰণ্টত এই অৱস্থা। অকল এইটোকাই নহয়, মই অলপ আগলৈ যাব বিচাৰিছোঁ, অকণমান আগতো মই দেখুৱাম আপোনালোকক কি হৈ আছে ৰ'ব। আগত গৈ দেখুৱাইছোঁগৈ কি হৈ আছে, অকণমান আগত চাব আপোনালোকে, সেই ঠাইডোখৰ চাব। আৰু এডোখৰ মই ঠাই দেখুৱাবলৈ গৈ আছোঁ, প্ৰায় আপোনাৰ 700 মিটাৰমানৰ আগত, তাৰ পৰা মানে এই জেগাটোৰ পৰা মানে 700 মিটাৰ আগলৈ অকণমান দেখুৱাবলৈ গৈ আছোঁ। আৰু ভিডিঅ'টো বনোৱাৰ কাৰণে হয়তো ৰাইজ আপোনালোকে বেয়া নাপাব, কাৰণ মই এই ভিডিঅ'টোৰ জৰিয়তে মই ৰাইজলৈ অনুৰোধ কৰিছোঁ যাতে এনেকুৱা লেতেৰা কাম নকৰিব। এনেকুৱা লেতেৰা কাম কৰিলে মানে অকল আমাৰ ঠাইডোখৰে নহয়, আমাৰ মানে গোটেই পৰিৱেশটো নষ্ট হয়। তো বোলো মই ঠাই দেখুৱাবলৈ গৈ আছোঁ, এইটো খুলিব লাগিব তেতিয়াহে মোক খুলিব। আৰু এডোখৰ মই ঠাই দেখুৱাবলৈ গৈ আছোঁ, এইখন লগত ওচৰতে আছে ITI, এইখন ITI ফিল্ড হয়। ITI ফিল্ডৰ ওচৰত ইয়াত ডাষ্টবিনো আছে, ইয়াত লিখা আছে ইউজ মি বুলি, চক ৰ'ব মই দেখুৱাইছোঁ আপোনাক ওচৰত গৈ। ইয়াত লিখা আছে ইউজ মি বুলি, ইয়াত দুটাকৈ ডাষ্টবিন দিয়ে। এই ঠাইডোখৰ অৱস্থাটো মন কৰক আপোনালোকে, কি অৱস্থা কৰি থৈছে। টোপোলা হয়, এইবিলাক বস্তা হয়, আৰু তাৰ লগতে এখন মানে অসংখ্য টোপোলা, মানে অৱস্থা নাই। যোৰহাট টাউনৰ পৰা প্ৰায় 2 কিলোমিটাৰ, মানে যোৰহাট টাউনৰ পৰা 2 কিলোমিটাৰ আহিবলৈ মানে এই ঠাইডোখৰ আপোনালোকে দেখা পাব। মানে কি ক'ব মানুহে, কি ক'ব, মানে ৰ'ব নোৱাৰি ইয়াত, মানে এইটো ৰাস্তাত যাব নোৱাৰি, ইমানেই লেতেৰা গোন্ধাই আছে। চক ৰাইজ বেয়া নাপাব, মই আপোনালোকক বেয়া বুলি ক'বলৈ যোৱা নাই বা বেয়াকৈ ক'বলৈ যোৱা নাই। মানুহে কয় মই বোলে কথা ক'ব নাজানো, আৰু এটা কয় কি কয়, মানুহে কয় মই বোলে কথা কম পাতোঁ। বিশেষকৈ সেইটো নহয়, মই মানে কথা চিধাচিধিকৈ কওঁ, মই সেইকাৰণে মানুহে বেয়া পায়, সেইকাৰণে মানুহে বেয়া পায় কাৰণে মই মানে কথা কমকৈ কওঁ, সেইটো নহয়। এটা কথা মই কৈ যাব বিচাৰিছোঁ, এই জেগাবিলাক, এই টাউনখন চফা কৰি ৰখাটো অকল চৰকাৰে দায়িত্ব নহয়, বা পৌৰসভাৰ নিগমৰে বা মানে চৰকাৰ মানুহখিনিয়ে কাম নহয় যে এইখিনি টাউনখন চাফা কৰি ৰখা। এই টাউনখন চাফা কৰি ৰখা আমাৰবিলাকৰো এটা কাম বিশেষকৈ, আৰু এনেকুৱা যদি কৰে বিশেষকৈ ভাল নহয়, মানে কোনো পধ্যেই ভাল নহয়। টাউনৰ পৰা প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ হ'ব এয়া অৱস্থা, আৰু এইবিলাক এনেকৈ লেতেৰা কৰাটো মানৱীয়তাৰ কামত নপৰে মানে, সেইকাৰণে অকণমান মানুহে চিন্তা কৰিব লাগে। আৰু সেইকাৰণে মই এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে, বা জনাব বিচাৰিছোঁ, যিসকলে এইবিলাক কাম কৰিছে বা পেলাইছে বা লেতেৰা কৰিছে, তেওঁলোকক এটাই অনুৰোধ মোৰ ফালৰ পৰা, যাতে এনেকুৱা লেতেৰা কাম আপোনালোকে নকৰে, বা এনেকুৱা মানে টাউনত বা এনেকুৱা ঠাইত নেপেলায়, কাৰণ এই এনেকুৱা লেতেৰা কাম কৰিলে গোটেই পৰিৱেশটো নষ্ট হয়। আজিৰ যুগত ইমান শিক্ষিত মানুহ থাকিও যাতে এনেকুৱা কাম কিছুমান যে কৰিবলৈ আগবাঢ়ি আহিছে, বা তেওঁলোকৰ মনত যে এনেকুৱা দিমাগত যে এনেকুৱা এটা মানে সোমাইছে, মই ইমান এনেকৈয়ে পেলাওঁ বা বস্তুবিলাক এনেকৈয়ে ৰাখোঁ, মই ভবা নাই। কিন্তু সেইকাৰণে মই জনাব বিচাৰিছোঁ এনেকুৱা লেতেৰা কাম কিছুমান মানে নকৰিব, কাৰণ মানে দেখিছে
জনাই ৰাইজলৈ এটা অনুৰোধ কৰিছোঁ যাতে এনেকুৱা লেতেৰা কাম কিছুমান নকৰিব, কাৰণ এনেকুৱা লেতেৰা কাম কিছুমান কৰিলে আমাৰ পৰিৱেশটো নষ্ট হয়। যোৰহাট বুলি ক'লে এইখন আমাৰ যোৰহাট, আমাৰ মানে মোৰ নহয় আপোনাৰো যোৰহাট। এইখন চাফা কৰি বা পৰিষ্কাৰ কৰি ৰখাটো আপোনাৰ দায়িত্ব।